হে ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আৰু বন্ধুসকল, এইখনেই হৈছে দীঘলী পুখুৰী নুনমাটি সংযোগী উৰণ সেতু, যিখন মহাৰাজ পৃথু নামেৰে নামাকৰণ কৰা হৈছে। এই ফ্লাইঅভাৰখনৰ প্ৰতিটো খুঁটাতে আমাৰ অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ কলা সংস্কৃতি আৰু প্ৰকৃতিৰ অপূৰ্ব সৌন্দৰ্য অংকন কৰা দেখিবলৈ পাইছে। হেল্ল', মোৰ ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আৰু এতিয়া আমি ক'ত আছোঁ? এতিয়া আমি আছোঁ শিলপুখুৰীৰ ওচৰত থকা যিখন উৰণ সেতু, নতুনকৈ বনাই আছে। অপেনিং কৰা নাই, কৰিব বুলি শুনিছোঁ। মাৰ্চত কৰিব। সেইখনকে তাকে অকণমান চাবলৈ আহিলোঁ। ব'লক আপোনালোককো দেখাওঁ। এয়া নাম এনেকৈ লগাই থৈছে, পৃথুৰাজ পথ উৰণ কিবা এনেকৈ আছে আৰু উৰণ সেতু বুলি। ৰাতিৰ ভিউ কিমান দূৰ যাওঁ। কাষত এইবোৰ ধুনীয়াকৈ ফুল লগাই দিছে, পানী দিয়ে আছে, ভালো লাগিছে। হৈ গৈছে এখন মানে অলমষ্ট। আৰু হেৰি, কিন্তু চবেই কি চাবলৈ বুলি আহিছে নেকি? চাবলৈ আহিছে, খোজ কাঢ়িছে, ইভিনিং ৱাক কৰিছে। আমি এইখিনিৰ পৰা আহিলোঁ ন, ইমানখিনি আহিলোঁ। এইখিনি বিল্ডিংটো দেখাইছে। খুব ভাল হৈছে, চবেই ইভিনিং ৱাক কৰি আছে ন। ফ্ৰেণ্ডছ, এইখনেই হৈছে ৰাজ্যৰ দীৰ্ঘতম উৰণ সেতু আৰু মুকলিৰ বাবে প্ৰায় সাজু হৈ উঠিছে। ইয়াৰ দৈৰ্ঘ্য প্ৰায় 5.44 কিলোমিটাৰ। ধূলি হ'লেই পুৰা অনুৰাধা চিনেমা হলটো চাগে বহুত তলত সোমাই গ'ল ন। এই ফ্লাইঅভাৰখন 4 লেনযুক্ত আৰু এই ফ্লাইঅভাৰখনে গুৱাহাটীৰ ব্যস্ততাপূৰ্ণ ঠাইডোখৰৰ যান জঁটৰ ভিৰ বহুগুণে কম কৰিব। ইয়াত এতিয়াও কামত লাগি আছে, চোৱা, দ্ৰুত গতিত বুলি যিটো কয় ন। এইফালে ফুল দিয়া নাই, দিবগৈ মানে, এতিয়াও আছে। ফুলৰ ব্যৱস্থা নাই ৰখা। ৰয়েল ৰিজেঞ্চি এখন বিশাল। ইয়াৰ পৰা ফ্ৰেণ্ডছ হওক, বিশালখন কিমান তলত দেখা নিচিনা লাগিছে এতিয়া। এইখন বিশাল তললৈ গুচি গ'ল। ইহঁতে এনেকৈ ওপৰলৈ পাৰ হৈ গৈছে। আমি ওপৰেদি পাৰ হৈ ইটো পাৰে যাওঁগৈ, হয় নাই? আৰু অকণমানটো যাবা, ব'লা। বামুণী মেডামে পালোহি চাগে এইখিনি। ব'লা। এইবোৰ আছে কনষ্ট্ৰাকশ্যনৰ বস্তু, এইবোৰ কাম আছে ন। আৰু ইফালে নাযাওঁগৈ, মই ভিডিঅ' কৰিছোঁ, লাহেকৈ নামা। মোক কৰা ভিডিঅ', মই পাৰ হওঁতে। অন কৰি থৈছা নেকি? এই পাৰ হ'ব এতিয়া। তাত চুব লাগিব। মাৰিলোৱে, ইয়াতে মাৰি দিছোঁ। এইফালে দিয়া, পুলিচ ইয়াত নাহে। কৰি আছোঁ। ইয়াত নামি দিছে। বহুত ওখ দেই, হয় নাই?
এইখিনি ফ্ৰেণ্ডছ এনেকুৱা দেখিছে এয়া তলৰ পৰা ওপৰৰ পৰা ভিউটোৱে এয়া এইটো লাইট এইখিনি আমি এফালে হয়তো নিদিবও পাৰে তাত কাম কৰি আছে যে আধালৈকে গৈ চাই আহিলোঁ আৰু এতিয়া আমি যাওঁগৈ নগ'লেও নহয় আজি আমাৰ ট্ৰেইন আছে আকৌ গুৱাহাটীৰ পৰা দুলীয়াজানলৈ হয়নে নহয় হয় সেইটোৱে সেয়াই আৰু দেখাই দিলোঁ এতিয়া আমি নামিছোঁ আৰু এইফালৰ পৰা আমি আহিলোঁ ফালৰ পৰা আহি এতিয়া উড়ন সেতুখনৰ মেইন পাৰ্টটোলৈকে আপোনালোকক দেখাব নোৱাৰিলোঁ আৰু আমিও চাবলৈ নাপালোঁ কিয়নো আমাৰ হাতত সময় একদমেই নাছিল তথাপিও যিমান পাৰিলোঁ তালৈকে গ'লোঁ এনে ভাল লাগিছে ফুল আছে এয়া ইমানৰ পৰাই ফুল আছে চোৱা এইটো পৰা ফুল আছে বাকীবোৰত নাই দিয়া এইজোপা বগেনভেলিয়া গোটেই ৰাস্তাটোতে দিব লাগিছিলে ডাঙৰ হৈ গ'লহেঁতেন কিমান ভাল লাগিলেহেঁতেন হয়নে ফ্ৰেণ্ডছ আপোনালোকৰ লগতো দীঘলী পুখুৰী নুনমাটি সংযোগী উড়ন সেতু যিখন মহাৰাজ পৃথু নামেৰে নামাকৰণ কৰা হৈছে তাৰে কিছু দৃশ্যাংশ আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ আশা কৰিছোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে যদি ভাল পালে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ কৰিলোঁ থেংক ইউ